ভগৱান শ্ৰীৰাম আৰু ৰাৱণৰ মাজত যুদ্ধ হৈছিলে। এই যুদ্ধত ৰাৱণে পৰাস্ত হৈছিলে আৰু যুদ্ধৰ পিছত পৰাস্ত হোৱাৰ পিছত ৰাৱণৰ যেতিয়া মৃত্যুৰ অন্তিম সময় আছিলে, সেই সময়ত ভগৱান শ্ৰীৰামে নিজ ভাতৃ লক্ষ্মণক কৈছিল, যোৱা লক্ষ্মণ, ৰাৱণ দুষ্ট আছিল, তথাপিও ৰাৱণৰ নিচিনা মহান পণ্ডিত, সকলো শাস্ত্ৰৰ জ্ঞাতা পৃথিৱীত তিনিও লোকতে কোনো নাছিল। যোৱা ৰাৱণৰ অন্তিম সময়ৰ জ্ঞান আহৰণ কৰা। আৰু সেই সময়ত মৃত্যুৰ অন্তিম সময়ত ৰাৱণে লক্ষ্মণক 10টা কথা কৈছিল। এই 10টা কথাৰ প্ৰথমটো আছিল, যদি কোনোবাই নিজৰ জীৱনত ভাল কাম কৰিব বিচাৰে তেতিয়া সেই কাম যিমান সোনকালে পাৰে সিমান সোনকালে কৰিবলৈ চেষ্টা কৰিব লাগে, কিয়নো অহাকালি কি হয় কোনেও দেখা নাই। সেইকাৰণে আপোনালোকে যদি জীৱনত ভাল কাম কৰিব বিচাৰিছে তেতিয়াহ'লে যিমান সোনকালে পাৰে ইমান সোনকালে কৰিবলৈ চেষ্টা কৰিব। দ্বিতীয় কথাটো ৰাৱণে কৈছিল যে লক্ষ্মণক, নিজৰ শত্ৰু হওক বা কোনো মানুহকে কেতিয়াও নিজতকৈ কম শক্তিশালী ভাবিব নালাগে, কিয়নো ৰাৱণে ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীৰামৰ যি সেনা আছিলে বান্দৰ, এওঁলোকক নিজতকৈ কম শক্তিশালী ভাবিছিলে, তাৰ ফলত ৰাৱণৰ মৃত্যু হৈছিলে। তৃতীয় কথাটো ৰাৱণে লক্ষ্মণক কৈছিল যে নিজৰ যি গোপন কথা, নিজৰ ভিতৰত যি গোপন কথা লুকাই আছে এইটো কেতিয়াও কাৰো আগতে নুশুনাব, কাকো নুশুনাব, কিয়নো ৰাৱণৰ যি মৃত্যুৰ গোপন কথা আছিলে এইটো বিভীষণে ভগৱান শ্ৰীৰামক কৈছিল, তাৰ ফলতে ৰাৱণৰ মৃত্যু হৈছিল। সেইকাৰণে ৰাৱণে কৈছিল যে নিজৰ যি গোপন কথা এইটো কেতিয়াও কাৰো আগত নুশুনাব। 4 নম্বৰ কথাটো ৰাৱণে লক্ষ্মণক কৈছিল যে সদায় নিজৰ শক্তি মানুহে বৃদ্ধি কৰি থাকিব লাগিব, কিয়নো নিজৰ শক্তিৰ বলতে মানুহে সকলো পাব পাৰিব। পঞ্চমতে ৰাৱণে লক্ষ্মণক কৈছিল যে মানুহে সদায় নতুন নতুন আৱিষ্কাৰ কৰা, নতুন নতুন খোজ কৰা, নতুন নতুন কথা বিচৰা, নতুন নতুন কাম কৰা সদায় মানুহে কৰি থাকিব লাগিব, কিয়নো ৰাৱণো এজন মহান পণ্ডিত আছিলে, তেওঁ সদায় শাস্ত্ৰ পঢ়িছিলে, নতুন নতুন খোজ কৰিছিলে। 6 নম্বৰ কথাটো ৰাৱণে লক্ষ্মণক কৈছিল যে মানুহে সদায় তপস্যা কৰি থাকিব লাগিব, তপস্যা আৰু পৰিশ্ৰমৰ বলতে মানুহে সকলো অৰ্জন কৰিব পাৰিব। মানুহে জীৱনত তপস্যা আৰু পৰিশ্ৰমৰ বলতে সকলোখিনি অৰ্জন কৰিব পাৰিব, কিয়নো তেওঁ এজন তপস্বী আছিলে আৰু তেওঁ ভগৱান শিৱৰ ভক্ত আছিলে। ৰাৱণে আছিল ভগৱান শিৱৰ সকলোতকৈ প্ৰিয় ভক্ত। ৰাৱণে 7 নম্বৰ কথাটো লক্ষ্মণক কৈছিল যে মানুহে সদায় এজন ভগৱানৰে পূজা কৰা উচিত, কিয়নো ৰাৱণে ভগৱান শিৱৰ পূজা কৰিছিলে আৰু ৰাৱণে নিজ ভক্তিৰ বলতে সকলোতকৈ শক্তিশালী ৰজা হৈছিলে আৰু তেওঁ নিজ ভক্তিৰ বলতে ভগৱান শিৱক প্ৰসন্ন কৰিছিলে। তেনেদৰে ৰাৱণে কৈছিল যে মানুহে সদায় এজন ভগৱানকে পূজা অৰ্চনা কৰা উচিত। তেওঁ কৈছিল যে এজন ভগৱানক পূজা কৰিলেও বেলেগ ভগৱানক সন্মান কৰিব লাগিব বুলি তেওঁ কৈছিলে। 8 নম্বৰ কথাটো ৰাৱণে লক্ষ্মণক কৈছিল যে মানুহক আয়ুৰ্বেদ, ৰসায়ন বিজ্ঞান, শাস্ত্ৰ আদিৰ জ্ঞান থকা উচিত, কিয়নো ৰসায়ন বিজ্ঞান আৰু মানুহক আয়ুৰ্বেদৰ জ্ঞান থাকিলে নিজৰ স্বাস্থ্যটো সুস্বাস্থ্যৱান কৰি ৰখাত সহায় কৰিব পাৰিব সকলো মানুহে। সেয়ে ৰাৱণে কৈছিল মানুহক আয়ুৰ্বেদ, ৰসায়ন বিজ্ঞান আৰু শাস্ত্ৰত জ্ঞান থকা উচিত। একেবাৰে 10 নম্বৰৰ যি কথাটো আছিলে এই কথাটো ৰাৱণে লক্ষ্মণক কৈছিল, মানুহে যদি কোনো এটা লক্ষ্য দেখিছে, কোনো এটা লক্ষ্যত উপনীত হ'ম বুলি ভাবিছে, তেতিয়াহ'লে সেই লক্ষ্যৰ প্ৰতি দৃঢ় মনোভাৱ থাকিব লাগিব। যদি কিবা কাম কৰিম বুলি ভাবিছে সেইটো দৃঢ় আৰু কঠোৰ পৰিশ্ৰমেৰে কৰি যাব লাগিব, তেতিয়া আপোনালোক সফল হ'ব বুলি ৰাৱণে 10 নম্বৰ কথাটো কৈছিলে। আজিৰ ভিডিঅ'টোত আমি ৰাৱণে নিজৰ মৃত্যুৰ অন্তিম সময়ত কি 10টা কথা কৈছিলে এই 10টা কথাৰ আমি আলোচনা কৰিলোঁ। তেনেদৰে নেক্সট ভিডিঅ'ত আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। চ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, লগতে নিজৰ বন্ধুসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে ইমানেই আছিলে, নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং।